हाय फ्रेंड्स, आमार गाँवलीया पाकघरলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো ভোট জলকীয়া আচাৰ কেনেকৈ বনাব পাৰি। আহক তেতিয়া হলে আমি ভিডিওটো আৰম্ভ কৰো। প্ৰথমে ভোট জলকীয়াখিনি ধুই ভালদৰে অলপ ইয়াৰ পানীখিনি যাবলৈ দিছো। তাৰ পিছত আমি এইখিনি মিহি মিহিকে কাটি লম। মোৰ ভোট জলকীয়া কম আছিল গতিকে মই বেলেগ জলকীয়াও মিক্স কৰি লৈছো। আপোনালোকে যদি ভোট জলকীয়া সৰহকৈ থাকে তেতিয়া অকল ভোট জলকীয়াই ল'ব। কেঁচি এখন ব্যৱহাৰ কৰিছো ভোট জলকীয়া কাটিবলৈ। ইয়াৰ হাতত লাগিলে পুৰি থাকে কাৰণে আপোনালোকে যেনেকৈ সুবিধা হয় তেনেদৰে কাটিব আৰু। এয়া আমাৰ জলকীয়াখিনি কাটি ৰেডি হৈ গ'ল। এতিয়া আমি এইখিনি ৰ'দত ইয়াৰ এক্সট্ৰা পানীখিনি শুকুৱালৈ অলপ লেৰেলি পোৱালৈকে ৰ'দত দিম। ৰ'দত অলপ দি ল'লোঁ। ৰ'দ টান হ'লে অলপ ভাল হয়। আমাৰ আজি ৰ'দটো একেবাৰে কোমল, সেইকাৰণে ইমানটোৱে হ'ব দিলোঁ আৰু। আপোনালোকে বৈয়ামটো ভালদৰে ধুই শুকুৱাই ল'ব পানী নথকাকৈ। পানী থাকিলে মানে আচাৰখিনি সোনকালে বেয়া হৈ যোৱা চান্সটো থাকে। বৈয়ামটোত মিঠাতেল দি লৈছোঁ, তাৰপিছত এই জলকীয়াখিনি ভৰাই দিছোঁ। তাৰপিছত আৰু একো কৰিবই নালাগে, এইখিনি মাজে মাজে ৰ'দত দি থাকিব, বহুত দিনলৈ ভালে থাকিব। খালি আপোনালোকে যেতিয়া জলকীয়া আচাৰ উলিয়াব ল'ব তেতিয়া আপোনালোকে শুকান চামুচ ব্যৱহাৰ কৰিব। আপোনালোকে জলকীয়াখিনি ডুব যোৱাকৈ তেল দিব, তেতিয়া জলকীয়াখিনি ভালে থাকিব। নহ'লে ভেঁকুৰি যাবও পাৰে, কাৰণ আমি ইয়াত ভিনেগাৰ ব্যৱহাৰ কৰা নাই। আজিলৈ ভিডিওটো ইমানতে সামৰিছোঁ। যদি ভাল পায় আমাৰ ৰেচিপিটো প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব।